বন্ধুসকল এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ বক ফুলৰ বৰ ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। বক ফুলৰ এই ৰেচিপিটোৰ বাবে আমাক লাগিব বক ফুল, মিঠাতেল, হালধি, জলকীয়া গুড়ি, নিমখ, আদাৰ পেষ্ট, মচুৰ দালি আৰু চাউল। প্ৰথমতে বক ফুলখিনি ধুই পানী শুকুৱাই ল'ব লাগিব। তাৰ পিছত বক ফুলৰ ভিতৰত থকা ঠাৰিকেইডাল ভিডিঅ'টোত দেখুৱাৰ দৰে হাতেৰে ছিঙি পেলাব লাগিব। চাউল আৰু মচুৰ দাইলখিনি পানীত তিয়াই কোমল কৰি ভালদৰে ধুই ল'ব লাগিব। তাৰ পিছত মিক্সিত অলপ সহতাকে পেষ্ট বনাই ল'ব লাগিব। এতিয়া চাউল আৰু মচুৰ দাইলৰ পেষ্টখিনি পাত্ৰ এটাত উলিয়াই ৰাখিব লাগিব। এতিয়া চাউল আৰু মচুৰ দাইলৰ পেষ্টখিনিৰ ওপৰত প্ৰয়োজনমতে নিমখ, হালধি, জলকীয়া গুড়ি আৰু আদাৰ পেষ্টখিনি দি ভালদৰে মিহলাব লাগিব। আদাৰ পেষ্ট দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। চাউল আৰু দাইলৰ মিশ্ৰণটো ভালদৰে ফেটা হৈ গ'লে বক ফুল কেইপামান মিশ্ৰণটোত ভালদৰে লেটিয়াই ল'ব লাগিব। একেবাৰতে গোটেইখিনি বক ফুল চাউল আৰু দাইলৰ মিশ্ৰণটোৰ ওপৰত দিব নালাগে। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে চাউল আৰু দাইলৰ মিশ্ৰণটোত লেটিয়াই লোৱা বক ফুল কেইপামান দি দুয়োফালে ৰঙচুৱা হোৱাকৈ মচমচীয়াকৈ ভাজিব লাগিব। বক ফুলখিনি তেলত ডুব যোৱাকৈ ভাজিব লাগিব। বক ফুলৰ বৰকেইটা তলৰ ফালে যেতিয়া ৰঙচুৱা হৈ পৰিব তেতিয়া লুটিয়াই দিব লাগিব। বক ফুলৰ বৰখিনি দুয়োফালে ৰঙচুৱা হৈ ধুনীয়া মচমচীয়া হৈ পৰিছে। এতিয়া পেপাৰ নেপকিন পাৰি লোৱা প্লেট এখনত নমাই থ'ব লাগিব। এতিয়া ঠিক আগৰ দৰে বাকী থকা বক ফুলখিনিও ভাজি ল'ব লাগিব। দুদিনমান আগতে ভণ্টিৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে এগৰাকী মৰমীয়াল মায়ে এই বক ফুলখিনি মোক আৰু ভণ্টিক দি পঠিয়াইছিলে। ভিডিঅ'টোৰ জৰিয়তে বুধনদাৰ মা, আপোনাক অশেষ ধন্যবাদ জনালোঁ। আপোনাৰ ঘৰত গৈ বহুত মৰম পালোঁ। আপোনাক ঈশ্বৰে দীৰ্ঘায়ু প্ৰদান কৰক। বক ফুলৰ বৰ প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। বক ফুলৰ এই বৰখিনি ভাতৰ সলনি আপোনালোকে চাহৰ লগতো পৰিৱেশন কৰিব পাৰিব। এনেদৰে বনোৱা বক ফুলৰ এই বৰখিনি খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাবচোন। বন্ধুসকল, আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।